guys, it's me, Jyoti Kolita. অকণমান সৰু এটা প্ৰচেষ্টা ভাবিছোঁ আগবঢ়াই নিওঁ। ঘৰতে আছোঁ, কলেজ বন্ধ আৰু লগতে এনেই কিবা এটা কৰাৰ হেঁপাহ আছিল, সেইকাৰণে ভাবিলোঁ আগবঢ়াই নিওঁ। বিশেষ তেনেকুৱা একো নাই, নিজে কবিতা কিছুমান ৰচনা কৰিছিলোঁ। ঠিক কবিতা বুলি নকওঁ, পংক্তি কিছুমান এনেই আৰু কেতিয়াবা আজৰি সময়ত লিখি উলিয়াওঁ। তেনেকুৱা ক'তো দিয়া নহয় বা তেনেকৈ থাকে। আজি ভাবিলোঁ নিজেই পাঠ কৰোঁ এটা আৰু আপোনালোকৰ ওচৰতো দেখাওঁ। কেনেকুৱা হ'ল জনাবচোন। উৎসাহ পালে আগলৈও কৰিবলৈ যত্ন কৰিম। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। মোৰ কবিতাটো এটা আৱেগিক দিন এটাৰ ওপৰত লিখিলে, বাস্তৱ নহয়, কিন্তু মানে বহু মানুহৰ তেনেকুৱা হয়, তেনেকুৱা ধৰণৰ ভাবি পেলাই লিখিছিলোঁ। সেইখিনি আপোনালোকৰ ওচৰত পাঠ কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। বিষাদপূৰ্ণ নিঃসংগ দেখা দিলোঁ, উত্তৰহীন অলেখ প্ৰশ্ন বুকুত সাঁচি, খোজত খোজ মিলাই আহিছোঁ সেই যোৱা বাটে ভতি। থমকি ৰ'লেই যেন হেৰুৱাই যাওঁ এই নিঃসংগতাৰ মাজত। এৰা সকলোবোৰ ঠিকেই আছিল, তুমি নহাৰ আগত দৈনন্দিন জীৱনটো পাৰ হৈছিল সন্ধিয়াৰ আগত। তুমি আহিলা সন্ধিয়া, বিলাই দিলা মৰম ভালপোৱা, চিনাই দিলা সুখ দুখ, ভাল পাবলৈ শিকিলা বৰণহীন পানীৰ ৰং মেঘ। সময়ৰ সৈতে খোজে খোজ মিলাবলৈ আৰু সকলোৰে শেষত তুমিয়েই মিলি গ'লা মেঘৰ চঞ্চলতাৰ লগত। তুমিতো শিকাই নগ'লা নিঃসংগ জীৱন কটাবলৈ। গাইজ, এইখিনিয়ে আছিলে মোৰ কবিতাটো। কেনে পালে জনাব, আৰু ভাল লাগিলে আগলৈ এনেকৈ প্ৰচেষ্টা কৰি যাম। আৰু মই ভাবিছোঁ নতুনকৈ যিহেতুকে মই এইটো প্ৰচেষ্টা হাতত লৈছোঁ, মোৰ দৈনন্দিন জীৱনৰ কিবা কিবি সৰু সৰু অকণমান কালেক্ট কৰি মই আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে আগবঢ়াই নিব বুলি আশা কৰিছোঁ। ধন্যবাদ। এণ্ড অলৱেজ কিপ স্মাইলিং।